যদি UPPL মিটিঙত নাযায় তেতিয়াহ'লে আপুনি অৰুণোদয় স্কিম নাপাব, এইটো 1 নম্বৰ। যদি UPPL মিটিঙত নাযায় তেতিয়াহ'লে ৭৫,০০০ টাকা নাপাব, এইটো 2 নম্বৰ। तामुलपुर गयबारि बियाबनि बारखाथा फोथाराव 5,000नि बारा गुबुन गुबुन दोलोनिफ्राय फैनानै BPFआव जयनिं। तामुलपुर जिल्लानि गयबारि बियाबनि बारखाथा फोथाराव गयबारि ब्लक कमिटि आरो गरेसर ब्लक कमिटि BPFनि बानजायनायाव जयनिंनि हाबाफारि लादों। बे जयनिंनि हाबाफारियाव गाहाय आलासि महरै बाहागो लाफैदों BPFनि आफादगिरि हाग्रामा महिलारिया। तामुलपुर जिल्लानि गयबारि बियाबनि बारखाथा फोथाराव BPFनि जयनिं हाबाफारि लानायाव रोजा रोजा सुबुंनि बाना। जितेन मुसाहारिया UPPL दोलोखौ नागारनानै BPFआव जयनिं जानायनि उनाव खोथा होनाय बादियै दिनै गयबारि बियाबाव 5,000नि बारा गुबुन गुबुन दोलोनिफ्राय जयनिं खालामदों BPFआव। प्रमोद बर' समष्टिगोलै নহয়, एन्टायार BTC-তে प्रमोद बर' जितु UPPL दल बहुत যোগদান কৰি আছে আৰু লগতে BTC অঞ্চলত বহুত BJP কৰ্মী নেতাও যোগদান কৰি আছে। আজি নতুন কথা নহয়, এই জয়নিং প্ৰগ্ৰামটো বহুত দিনৰ পৰা অক্টোবৰ মাহৰ পৰাই চলি আছে। আজিতো UPPLৰে 1000+ আছে আৰু BJPৰ 200+ এনেকুৱা আছে। মুঠতে টোটেল 4000+ আমাৰ দলত যোগদান কৰিছে। 4000+ আমাৰ দলত যোগদান কৰাটো মুঠতে ক'ব ক'লে প্ৰমোদ বৰাই চৰকাৰ চলাব পৰা নাই ভালকৈ। আৰু প্ৰমোদ বৰ আৰু শেষ আৰু নাথাকিব UPPL। আজি UPPL দলৰ ৩য় বৰ্ষপতি, আজিৰ দিনত আপুনি কিমান সফল বুলি ভাবে? এইটো কি সফলতা নাইয়ে এতিয়া প্ৰমোদ বৰৰ, একো জিৰ'। তৃতীয় হওক, ছেকেণ্ড হওক, থাৰ্ড হওক, ফ'ৰ্থ হওক, থাৰ্ড হওক, এইবিলাক কাম নহ'ব আৰু এতিয়া প্ৰমোদ। মই চিনি নাপায় কোন চন্দন ব্ৰহ্ম, মই চিনি নাপায় কোন সাংসদ, মই চিনি নাপায়। এইটো আঁচনি হ'ল যদি UPPLৰ মিটিঙত নাযায় তেতিয়াহ'লে আপুনি অৰুণোদয় স্কিম নাপাব, এইটো 1 নম্বৰ। যদি UPPL মিটিঙত নাযায় তেতিয়াহ'লে ৭৫,০০০ টাকা নাপাব, এইটো 2 নম্বৰ। 3 নম্বৰটো হ'ল আপুনি যদি UPPL মিটিঙত নাযায় তেতিয়াহ'লে কি আছিল, ঘৰ নাপাব, পইচা কাটিব, এইবিলাক স্কিম 3টা স্কিম। অৰুণোদয়, ৭৫,০০০ আৰু ঘৰ, এই 3টা স্কিম আছে। মজবুত চলি আছে BTC অঞ্চলত এই স্কিমটো 3টাটো। প্ৰমোদ বড়োতো মই সুধিছোঁ আমাৰ ৰাইজক, পাব্লিকক মই সুধিছোঁ আপোনালোকে প্ৰমোদ বড়োটো বড়ো না মুছলিম না বেংগলী, মই এনেকুৱা সুধিছে, কিন্তু ইহঁতে কৈছে বড়ো। যদি বড়োই হয় তেতিয়াহ'লেতো সি বড়ো মানুহকে উচ্ছেদ কৰিব নালাগিছিল, নিশ্চয় বড়ো নহয় নেকি, বেংগলী হ'ব পাৰে বা মুছলিম হ'ব পাৰে, এনেকুৱাই কৈছোঁ মই। তো সিহঁতে কৈছে নাই বড়ো মানুহ। তেতিয়াহ'লেতো শেষ। বড়ো মানুহে যদি বড়োকে উচ্ছেদ কৰে তেতিয়াহ'লেতো আৰু এই প্ৰমোদ বড়োৱে কোন মুছলিমৰ কাৰণে, কোন বেংগলীৰ কাৰণে, কোন অসমীয়াৰ কাৰণে, কোন গাৰো, ৰাভা, আদিবাসী, ৰাজবংশী, কোন নাথযোগীৰ কাৰণে কাম কৰিব? বড়ো হৈ পেলাই বড়োকে চেছ কৰিছে, তেতিয়াহ'লেতো এই মুছলিম বা কোনোবা ৰাজবংশী বা বেংগলী বা গোৰ্খা ইহঁতৰ কাৰণে কি কাম কৰিব সি? সেইকাৰণে মই সুধিছিলোঁ, ইহঁতে কৈছে বড়ো। যদি বড়ো হয় বড়োকে মৰম কৰিব জানিব লাগিছিল সি, কথা সেইটোৱে। এইবিলাক কাম নাই, এইটো প্ৰমোদ বড়োৰ কথা আমাৰ ৰাইজে কোৱা নাই, কোনোবা বুদ্ধিজীৱীয়ে কোৱা নাই, আমাৰ পাব্লিক BTC বাকী ৰাইজে কওক না,
মই অত্যাচাৰ কৰিছে না কি প্ৰমোদ বড়োৰ ব্যক্তিগত কথা এইবিলাক প্ৰমোদ বড়োৰ ব্যক্তিগত কথা আমি একো কৰা নাই আমি কৰা জেগাতে বহি পেলাই সি আমাক গালি দি থাকে আমি কৰা জেগাতে মিটিং কৰি পেলাই আমাক গালি কৰি থাকে বিপিএফৰ ফেক্টৰ বৰ্তমান কোন হ'ব বৰ্তমান নিৰ্বাচন কোনো ফেক্টৰ নাই আমাৰ আজিৰ দিনত কোনো দলে ফেক্টৰ নাই দৰং আৰু ওদালগুৰিত আমি কেণ্ডিডেট দিব আমি জিকিম কেণ্ডিডেট দিব লোকসভা দৰং আৰু ওদালগুৰি লোকসভাত আমি কেণ্ডিডেট দিব হা এলায়েন্স নাই কাৰো লগত এলায়েন্স নাই দে কাৰো লগত এলায়েন্স নাই অকলে খেলিব দে